মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো সকলোৰে ভালে যাওক, সকলোৰে মনৰ আশাবোৰ পূৰণ হওক আৰু তাকে কামনা কৰি সকলোলৈকে হেপী নিউ ইয়েৰ। ৰাতিপুৱাই এইদৰে আগদিনাৰে খাহী মাংসৰ লগত ভাত খাই লৈছোঁ। আচলতে আগদিনাৰ মাংস থাকিলে এনেও ভোকটো অকণমান সোনকালেই লাগে। তাৰ পাছতে মই অলপমান আমলখিৰ আচাৰো বনাই ল'লোঁ। এতিয়া ওলাই লৈছোঁ 31st মানিবলৈ, মানে গাঁৱৰ ৰাইজসকলে দিনতে 31st উঠিবতে আয়োজন কৰিছে। তাকে যাওঁ আচলতে মোৰ আজি দেৰিয়ে হৈ গ'ল, কিন্তু মা সোনকালে গ'ল আৰু এতিয়া মই যাওঁ অলপ দেখুৱাই থাকিম কি কি হৈ আছে। যিহেতু তাত গান লগাই থৈছিল, সেয়েহে এতিয়া আকৌ ভইচ অভাৰ দিবলগীয়া হৈছে মাজে মাজে। আচলতে তেওঁলোকে কিবাকিবি কৈও আছিল, কিন্তু মই কোৱাবোৰ তুলিব নোৱাৰিলোঁ। বৰমাই ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ বুলিয়ে দেখুৱাই দিছে যে অকণমান ধুনীয়াকৈ দেখুওৱা ভিডিঅ' কৰিছোঁ যেতিয়া, আৰু তেওঁৱে উলিয়াই দেখুৱাইও আছে আচলতে। আৰু তাকে কৈ আছিলে এইফালে আলু আৰু ফুলকবিও আছিলে, ফুলকবি এইদৰে বনাইছিলে। আৰু এইদৰে সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত, পাচলি কটাই পাচলি কাটি আছে আৰু কথা পতাই কথা পাতি আছে। সেয়াই আৰু আজি অকণমান ফূৰ্তি সকলোৰে লগত। আৰু এইফালে বনি আছে দাইল, এইফালে হাত গৰম পানী হৈ আছে। ৰেকৰ্ডিং হৈছে নেকি? এতিয়া গুচাবলৈ ভাল হ'ব। এয়া আজি 24 চনটো বিদায় দিবৰ কাৰণে উষাপুৰ নামঘৰ সকলো জ্ঞাতিবৰ্গ, সচেতন ব্যক্তি, সচেতন ৰাইজ একত্ৰিত হৈ এয়া বিদায় দিবৰ কাৰণে হাঁহ মাংসৰ প্ৰস্তুতৰ কাৰণে প্ৰথম পদক্ষেপ হিচাপে পাখি গুচোৱা কামত নিয়োজিত হৈছে। আজি উষাপুৰ নামঘৰ সকলো জ্ঞাতিবৰ্গ একত্ৰিত হৈ একে প্ৰীতিভোজ খাবৰ কাৰণে যোজা চলাইছে। এয়া আপোনালোকে দেখিছে, এতিয়া হাঁহ মাংসৰ কোমোৰাৰ লগত দিয়া হ'ব। আহোমসকলে আগত হাঁহ মাংসৰ কোমোৰা খাইছিলে। হাঁহ মাংস কোমোৰা খালে হাঁহৰ যিটো তাৰ যিটো তেল, সেইটো কোমোৰাই কাটি পেলাই, আৰু তেতিয়া প্ৰেছাৰ ডায়েবেটিছবিলাক নহয়। সেই খোৱাৰ লগতো সম্পূৰ্ণ সম্পূৰ্ণ তাৰ লগত সমিল আছে চব্জি আৰু মাংসৰ লগত। আমি আজি এয়া চাওক সকলোবিলাক জ্ঞাতি একেলগে লগ হৈ খাবৰ কাৰণে যা যোগাৰ কৰি আছে। বনাইছোঁ দেই, ৰাইজে ভোজ এটা আয়োজন কৰিছে। তাত এতিয়া মই সিজাবলৈ লৈছোঁ, কেৰাহীখন লৈ চাউলো এয়া দিবলৈ লৈছোঁ। বাৰু লাগিছোঁ বাৰু দেই। আৰু এইফালে যোগাৰো মানুহৰ যোগাৰ দেখিছেনে? জলকীয়া কাটিবৰ কাৰণে একো নাপায়, এইদৰে কাঠৰ খৰি এডালৈকে বিচাৰি লৈছে। আপোনালোকৰ বাৰু 31st কেনেকুৱা গ'ল জনাবচোন। আৰু এইফালে আচলতে এতিয়া চালাডৰ কাৰণেহে যোগাৰ কৰি আছে, বাকীবোৰ হৈয়ে গ'ল। আৰু মই যোৱালৈকে আচলতে একো নাথাকিলেগৈ, আৰু যিহেতু মই ভিডিঅ' বনাই আছোঁ বুলি গম পাইছে, সেয়েহে মোৰ একো কাম পচাও নাই। আৰু এইফালে গাজৰ, বন্ধাকবি, পিঁয়াজ তেনেদৰে যোগাৰ কৰি লৈছে তেওঁলোকে। আৰু এইফালে গাঁৱৰে বোৱাৰীবোৰে কাটাত লাগিছে। খাবা দে, ৰবা দে, আইতা আছে তোমাক বিস্কুট দিব যোৱা। বিলাহী কাটছো, তুমি খাবা? সেই তালৈ যোৱা আকৌ আইতা বিস্কুট দিব যোৱা। কামৰ মাজতে এইফালে আমাৰ মায়ে সেই চাহপানী যোগাৰ ধৰিছেহি। আচলতে চাহপানী নামতহে, মানে চাহপাতো নাছিলে, তাকে গৰম পানীও নহয় চাহপানীও নহয়, তেনেকুৱাকৈ বনাই দিছে। তেনেকৈ এবাটি খাই লৈছোঁ। আৰু এইফালে বিকাজী ভুজিয়া ভাল পাওঁ কাৰণে হাতখন বেছি দেৰিলৈকে পাতি আছিলোঁ, কিন্তু মায়ে আকৌ কেইটামানহে দি থৈ গ'ল, দেখিছেনে বাৰু? তাতো মোৰ লগত মানে এনেকুৱা। এইফালে মাংসৰ লগত দিবৰ কাৰণে আলু বইল কৰি আছে, আৰু নিৰামিষ চব্জি এখনো আছিল, বন্ধাকবি, বিলাহী, আলু সেইদৰে।
আৰু মই যিহেতু হাঁহ মাংস নাখাওঁ তাকে বৰ্তাক গৈ কৈ আছিলোঁ যে আজি আপুনি হাঁহে আনিবলৈ পালেনে। তেখেতে আকৌ পেটু চাফা কৰি আছে জ্বলা ভাজিৰ কাৰণে। আৰু মই থুনথুনাই থকা দেখি তেখেতে কৈছে ৰসটোৰ কাৰণে মই মাছ 2 পিচ বাৰু আনি দিম। তাৰ মাজতে ঘৰলৈ আহি কাপোৰকেইটা ভৰাই ল'লোঁ। যিহেতু ঠাণ্ডা বতৰ গতিকে কাপোৰখন ৰ'দত দি থৈছিলোঁ, তাকে ভৰাই ল'বলৈ বুলি আহিলোঁ। আৰু এতিয়া একেবাৰে খাবৰ সময়ত ওলাই গৈছোঁ। আৰু এতিয়া এইফালে ৰান্ধি বাঢ়ি প্ৰায়বোৰ হৈয়ে গ'ল আৰু ভকতসকলে আগতেই খাব, তাৰ পাছত আমিবোৰে খাম। তাকে তেওঁলোকে খায়ো আছে আৰু এইফালে ৰ'দ লৈ আছে। যিহেতু বতৰটো ঠাণ্ডা আৰু এইদৰে পথাৰতে খাইছিলোঁ, গতিকে বৰমাৰ লগতো আহি অকণমান কথা পাতি ল'লোঁ। বহু দিনৰ মূৰত এইদৰে গাঁৱৰ ৰাইজে মিলি প্ৰীতিভোজ এটা খাইছোঁ আৰু তাকে বহুত ভাল লাগিল আজি। আৰু এইফালে আইতাজনীকো জোকাই আছিলোঁ অকণমান হাঁহি দিয়ক মোৰ ভিডিঅ'ত বুলি। তেখেতে কৈছে নাই মোক নতুলিবি দেই বুলি। তাকে আৰু বৰ বেছি ভিডিঅ' কৰা নহ'লেই। আৰু দিনটোৰ মূৰত এটাই কাম পালোঁ যে চালাডখিনি বিলাহী দিব লাগে, তাকে কৰি ল'লোঁ। আৰু এইফালে সকলোৱে খাবলৈ বহিলেই। তেওঁলোকে খাই লোৱাৰ পাছতে আমিও বহিলোঁ। মই যিহেতু মাংস নাখাওঁ কৈছিলোঁ, সেয়েহে মোক মাছ দিছে আৰু বাকীসকলে মাংস খাইছে। আৰু তাকে খাই লওঁ। আপোনালোকে খাই বৈ হৈ গ'ল যেতিয়া সকলোৱে ঘূৰা ঘূৰি যাবৰ কাৰণে সোনকালে কামবোৰ কৰি লৈছে। আৰু আজিলৈ এয়াই বাৰু, ধন্যবাদ।